ঘটনাটো মই এটা মৰ্মান্তিক দুখজনক এইটো হ'ব নালাগিছিল মাটিৰ যে সমস্যাবিলাক আছে এই মাটিটো আমাৰ ভিজিআৰ পিজিআৰ তলত তাক কোনেও বিক্ৰী কৰিব নোৱাৰে তাক কোনেও কিনিবও নোৱাৰে যদি এইটো ল'ব লাগে আইন মাফিক চৰকাৰীভাৱে কাম কৰিব লাগে এই ইদ্ৰিছ আলিয়া তেওঁলোকৰ যিবিলাক মানে আদাৰ্ছ তেওঁলোকৰ বন্ধুবিলাকে কৈছে যে তেওঁলোকে 40 বছৰ ধৰি এইটো মাটি কিনি তেওঁলোকে উপভোগ কৰি আহিছে কিন্তু আৰু দেখিলোঁ যোৱা 7 বছৰৰ পৰাই আমাৰ এই যে নৰেন চৰকাৰ আৰু তেওঁৰ বন্ধুবিলাকে এই মাটিটো খেতি কৰি আহিছে 7 বছৰ তেওঁলোকে খেতি কৰি আহিছে কিন্তু তেওঁলোকৰ মাজত তেওঁলোক যদি মাটি হয় এই দেশবিলাকৰ সিহঁতৰ যদি মাটি হয় ইয়াত মাজত কিয় একো নকৰে কিয় বাধা নিদিলে কিয় আলোচনা কৰিলে মাটিটো বিবাদ হ'ল যেনিবা বিবাদ হ'লে মাৰপিট কৰি এইটো কৰিব নোৱাৰে এইটো মীমাংসা কৰিব নোৱাৰে তাতে আইন আছে কানুন আছে যদি মাটিটো তেওঁলোকে ইলিগেলি যদি আমাৰ নৰেন হতে ইলিগেলি তেওঁলোকৰ মাটি দখল কৰি খেতি কৰিছে তেতিয়াহ'লে তেওঁ গাঁওবুঢ়াক কমপ্লেইন কৰিব লাগিছিল না আমাৰ গাঁওবুঢ়া এই ইদ্ৰিছ আলিৰ বন্ধু বান্ধৱীবিলাকে গাঁওবুঢ়াক কমপ্লেইন কৰিব লাগিছিল তাৰ মাজতে ৰাজহুৱা মিটিং কৰি পেলাই আচল মাটিটো কাৰ হয় এইটো বিচাৰি উলিয়াব পালেহেঁতেন এইটো নকৰাকৈ আকৌ ৰাতিত এইফালে ঘৰত আহি ঘৰ চৰ ভাঙি পেলাই ডাকাতিৰ নিচিনা এইটো মানুহ মাৰপিট কৰাটো বহুত লজ্জাজনক হৈছে এইটো ভাল ঘটনা হোৱা নাই দুখিত এই তাৰ কাৰণে আমি দুখিত পাইছোঁ সবেই দুখ পাইছে লগে লগে মই 11:30 এইটো কিবা ছ'চিয়েল মিডিয়াত পালোঁ খবৰটো লগে লগে মই খবৰ কৰিলোঁ আমাৰ ৱাৰ্কাৰবিলাকৰ লগত কথা পাতিলোঁ ঘটনাটো এইটো ঘটিছে খুব দুখজনক এতিয়া দেখিছোঁ 7জন 8জন ধৰা পৰিছে মই ভাবোঁ যিবিলাক ধৰা পৰিছে তেওঁলোকে পানিছমেণ্ট পাব লাগে কাৰণ তেওঁলোকে আইনটো হাতত লৈছিল আইনটো হাতত ল'ব নালাগে মাটিৰ বেপাৰ আইন মাফিক এইটো সমাধান হ'ব এইটো নকৰাকৈ যদি মানুহক মানে ঘৰত মাৰে মহিলাবিলাকো মাৰে এইটো কেনেকৈ হ'ব মই দেখিছোঁ ছ'চিয়েল মিডিয়াত ভিডিঅ' দেখিছোঁ মহিলাকো মাৰিছে এইটো মানে জঘন্যতম এইটো কাম হৈছে গতিকে মই অনুৰোধ কৰিছোঁ আগলৈ যাতে তেনেকুৱা মাটিটো তেনেকুৱা কিবা নকৰে যদি মাটি পাব লাগে এই চৰকাৰে দিব নিয়ম মাফিক দিব ভিজিআৰ পিজিআৰ মাটি দি আছে দি থাকিব আমাৰ চৰকাৰে এতিয়া পলিচি কৰি আছে চব যেনেকৈ মাটি আছে আমাক চৰকাৰক যদি তেওঁলোকে এপ্লিকেশ্যন কৰে কিবা আমি আইন মাফিক দিয়াৰ ব্যৱস্থা কৰি আছোঁ মদ দখল আছিল কিবা আছিল বুলি এইটো কৰিলে নহ'ব আৰু যে চৰকাৰৰ মাটিবিলাক যদি কোনোবাই বিক্ৰী কৰে দায়ী হ'ব তেওঁ আৰু যিবিলাক কিনে তেওঁলোকে দোষী হ'ব কাৰণ কিনিবও নোৱাৰে বিক্ৰী কৰিবও নোৱাৰে আৰু তেওঁলোকে যদি কিনি পেলাই পিছত যদি মাটি নাপায় কাক দোষ দিব চৰকাৰক দোষ দিব মাটি নাই বুলি এইটো আমি কেতিয়াও মানি নলওঁ গতিকে মই অনুৰোধ কৰিছোঁ আজি যে ঘটনা ঘটিল আমাৰ বঙালী বা আমাৰ মুছলিম ভাইবিলাকৰ মাজত এতিয়া একেলগে তাতে আছোঁ আমি মিলি থাকিব লাগিব আৰু ৰাজহুৱাভাৱে এইটো যিমান সম্ভৱ গাঁওবুঢ়া মাতি পেলাই কথা পাতি ল'ব লাগে আৰু আইন মাফিক যিটো ধৰা পৰিছে তেওঁলোকে আসামী হ'ল একিউজ হ'ল কাৰণ তেওঁলোকৰ মানে আই উইটনেছ আছে ভিডিঅ' আছে কিবা আছে মাৰাটো তেওঁলোকত আমি কিবাটো আমি হাতত ল'ব নোৱাৰোঁ এইটো আইন মাফিক চৰকাৰে ল'ব পুলিচে ল'ব এইটো কৰিব কিন্তু এই যে মীমাংসা আছে মাটিৰ কাৰণে দুটা গাঁৱত দুটা ফৈদৰ মানুহ যাতে আৰু গণ্ডগোল নহয় এইটো ব্যৱস্থা কৰিবলৈ মই গাঁওবুঢ়াক অনুৰোধ কৰিছোঁ আৰু আমাৰ ৰাইজ যাতে উত্তেজিত নহয় আমি শান্তিৰে আছিলোঁ এতিয়া কোনোবা ব্যক্তিগত স্বাৰ্থৰ পৰা কোনোবা ব্যক্তিগত এংগেলৰ পৰা আমাক এই জাগাত মানে গণ্ডগোল কৰিব বিচাৰিছে আমি প্ৰতিৰোধ কৰিব লাগিব যাতে আমি যেনেকৈ শান্তি আছিলোঁ আজি থাকিব লাগে ভৱিষ্যত থাকিব লাগে কচি করে বেড়া দিতেছে কয় গরুটা শাঁসা দিয়ে গরু হাঁসা দেবে দিয়ে অনেক কী হয়েছে আমি জানি না পরে আমি এখানে একটু শুয়েছি পরে দেখি মানুষ এখানে হুঁশিয়াইতেছে নাটি ঠেঙ্গা নিয়ে আয়া দরজার মধ্যে বাইরেতেছে আর আমি তো চিল্লাইতেছি এই রাস্তায় যে চিল্লাইতেছে আমার স্বামীরা মাইরা হারলো আর কেউ আর এগিয়ে আসে না পরে ওই কেড়ে যেন দৌড়িয়ে আসে এই দেখি ঘর থেকে ঘরে একদম মারছে মাইরে পরে যে কইটার মধ্যে মাইরে একেবারে বিছিয়ে হেলাইছে বারিন্দায় মারছে ঘর থেকে টাই নাই না ঠাকুর টুকুর সব ঢেলে লেছে কল দাসের বাচ্চারা আজকে মাইরে হেলাম পোতায় থুমু আজকে কবর দিমু বাড়িতে নিয়ে যাইয়া মাইরে দাসের দাস শালা শয়তানের জাত দাসের জাত জাতি তুলে গালি দিছে এই যে সবাই আছিল ওরা 7 জন আর 12 জন আছিল ওরা আইসা ওখানে কি পারি আমি একলা আমি গেছি আমার এই যে হাতটা ভেঙে দিছে আমার ওই যে কপালটার মধ্যে বাড়ি দিছে
চোখ টোক ফুলে হেলেছে, এই থুরা টুরা সব বাইরে বাবার পাই না, এখন উঠবার পাই না, এরকম করছে আমাদের। আর মহিলা এ বাইরে শেষ করছে, এখন দাসের জাতের আজকে শেষ করে দেবো, দাসের জাতে আজকে রাখবই না, এরকম করছে।